জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মাৰ্চ পাষ্ট বাহিৰ। চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে ৰাজ্যৰ প্ৰতিখন জিলাতে বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰিছে। তাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত উলিওৱা হয় এক বিশাল মাৰ্চ পাষ্ট। উক্ত মাৰ্চ পাষ্ট তিনিচুকীয়া থানা চাৰিআলিৰ পৰা আৰম্ভ কৰি তিনিকুণীয়া পুখুৰী এটি ৰোড হৈ সদৰ থানাত সমাপ্ত কৰে। জানিব পৰা মতে মাৰ্চ পাষ্টৰ উদ্দেশ্যই হৈছে ৰাইজৰ মাজত দেশৰ যি অখণ্ডতা সেই বাৰ্তা বিয়পাবলৈ এই মাৰ্চ পাষ্ট কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত বিশিষ্ট হিচাপে সহযোগিতা প্ৰদান কৰে তিনিচুকীয়া জিলাৰ অতিৰিক্ত আয়ুক্ত চিন্ময় পাঠক, তিনিচুকীয়া অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ লগতে অন্যান্য বিশিষ্ট চৰকাৰী বিষয়াসকল। তিনিচুকীয়াৰ পৰা নাজবিনা আলী रिपोर्ट। वासियों के बीच शपथ अपने देश की एकता की भावना से ले रहा हूं, जिसे सरदार वल्लभ भाई पटेल की एवं कार्य द्वारा मैं अपने देश की अपना योगदान करना আজি আমি ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আমাৰ মাৰ্চ পাষ্ট এটা কৰা গৈছিলে। আমি মাৰ্চ পাষ্টটো আমাৰ তিনিচুকীয়া থানা চাৰিআলিৰ পৰা আৰম্ভণি কৰি পেলাই আমি তিনিকুণীয়া পুখুৰী হৈ এটি ৰোড হৈ পেলাই আমি সদৰ থানাত আমাৰ মাৰ্চ পাষ্টটো শেষ হৈছে। তাৰপিছত আমি পাঠ পূজা কৰিছোঁ। পাঠ পূজাৰ পিছত আমি প্লেজ লৈছোঁ। প্লেজ লৈ পেলাই আজি আমাৰ যোনটো প্ৰগ্ৰেম আছিলে নেশ্যনেল ইউনিটি ডে উপলক্ষে এইখিনিতে আমাৰ সমাপ্ত হৈছে। কোনে কোনে সহযোগ কৰিলে? আজি আমাৰ মেইন এজেঞ্চি যোনটো লিড লৈছে সেইটো হৈছে আমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ লগত আমাৰ NCC ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনো আছিলে আৰু বিভিন্ন অৰ্গেনাইজেশ্যনো পাৰ্টিচিপেট কৰিছে। হয়, ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে যোৱা বছৰৰ নিচিনাকৈ এই বছৰো আমি তিনিচুকীয়া জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে 29 তাৰিখৰ পৰা আমাৰ কাৰ্যসূচীখিনি অনুষ্ঠিত কৰি আহিছোঁ।
আজি আমাৰ মেইন যিটো আমাৰ মাৰ্চ ৰুট মাৰ্চ ফৰ ইউনিটি সেই মাৰ্চটো আমি কণ্ডাক্ট কৰিলোঁ তিনিচুকীয়া থানা চাৰিআলিৰ পৰা আমি তিনিকুণীয়া হৈ তিনিচুকীয়া সদৰ থানাত আমি মাৰ্চটো সম্পন্ন কৰিছোঁ। আমাৰ ডিষ্ট্ৰিক্ট জিলা আৰক্ষীৰ লগতে 2nd বেটেলিয়ন মাকুমৰ বেণ্ডটো আমাৰ লগত আছিল, আমাক CRPFৰ ইউনিট আছিল, NCCৰ ইউনিট আছিল আৰু তেওঁলোক সকলোৱে আমাৰ লগত একেলগে মাৰ্চ কৰিছে আৰু আমি ৰাইজৰ মাজত আমাৰ দেশৰ যি অখণ্ডতাৰ যি বাৰ্তা সেই বাৰ্তা আমি বিয়পাবলৈ এই মাৰ্চটো কৰা গৈছে।